ছাট হাউচৰ ২ নং হলত তোমাক প্ৰথম দেখা। কবি অবিনাশ সন্দিকৈ, আবৃত্তি আদিত্য সন্দিকৈ। ছাট হাউচৰ ২ নং হলত তোমাক প্ৰথম দেখা। সন্মোহিত হৈছিলোঁ মই তোমাৰ প্ৰতি এক লাজ চামে তোমাৰ দুচকুত। কি যে নষ্টালজিক মুহূৰ্ত, পলকতে মই হৈ পৰিছিলোঁ তোমাৰ। তুমি কোন, কেনেকৈ কোৰ নাজানো, মাথো জানো তুমি সুবাস, মিঠা সুবাস, মোৰ হৃদয়ৰ গোপন অভিমানৰ এক ঠিকনা। বৰ্তমান মই জনাত সফুৰা হোষ্টেলৰ নিবাসী তুমি আৰু দৰং মহাবিদ্যালয়ৰ ছাত্ৰী। বেগ গেটেৰে তুমি অহা যোৱা কৰা ৰাজনীতি বিভাগৰ কোঠালৈ। তোমাৰ দুখোজত প্ৰাণ পাই উঠে অডিটৰিয়ামৰ সন্মুখৰ বকুলবোৰ। নীলাজ হৈ পৰে দুয়োকাষৰ কৃষ্ণচূড়াবোৰ। আৰু তাৰ মাজে মাজে তুমি ৰচি যোৱা মোৰ বুকুত কিছু উন্মাদনাৰ মুহূৰ্ত, যাৰ বাবে চঞ্চল হৈ গ'ল মই। আৰু বাৰে বাৰে উৰি যাব খোজো তোমাৰ হৃদয়ৰ নিভাঁজ কোণৰ গভীৰতালৈ, হয়তো নিৰ্লজ্জ দুষ্ট প্ৰেমৰ ঠিকনা বিচাৰি। ধন্যবাদ।